এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে, চিৰিয়াছলি নল'ব। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক টেন্সৰ ভাগবোৰৰ বিষয়ে শিকাম। তোমালোকে মন দি শুনি যাবা। হ'ব ছাৰ। আৰে ৰাতুল, তই কিয় শুই আছ? আৰে ইয়াক ইমান মাতি থাকোঁতেও যেন ই উঠা নাই। ছাৰ, তাক ঠিকছে বাটন দি দিয়ক, তেতিয়াহে উঠিব। চুপ থাক, ইয়াক কি কৰিব লাগে মই ভালকৈ জানো, তই মোক শিকাব নালাগে। ছাৰ, মোক কিয় ধৰিছে? এই দিয়ক, দুখ পাইছোঁ। তহঁতকো লাগে ন? মনে মনে থাক। তোক বাহিৰত সুধি আছোঁ তহঁতি ভিতৰতে থাক। ৰাতুল, পালি মজাটো? ঘৰত মাৰে বাপেৰে তোক ক'বলৈ নিদিয়ে নে তই যেন ইয়াত শুই আছিলিহি? ছাৰ, কালি মানে মই ৰাতিটো ফ্ৰী ফায়াৰ খেলি আছিলোঁ। কি ফ্ৰী ফায়াৰ খেলিছ? তোক আজি মই দি আছোঁ। ছাৰ, ইমান জোৰত তললৈ পেলাই দিলে দুখ পালো। আমি তহঁতৰ বয়সত ভলুকা বাঁহৰ বন্দুক লৈ থাকোঁতেই দিন গ'ল, এতিয়া তহঁতি ফ্ৰী ফায়াৰ খেলিছ। হিংসা নালাগেনে আমাৰ? ছাৰ, আজিৰ পৰা নেখেলোঁ। দুখ লাগে জান, কোনোবাই ফ্ৰী ফায়াৰ খেলা গম পালে। আজিও সেই পইচাৰ অভাৱত আগৰ দিনৰ বেয়া হৈ যোৱা দেউতাৰ নকিয়া মোবাইলটোকে লৈ মানুহৰ আগত লেভেল দিওঁ। ছাৰ, আপুনি আমাৰ মোবাইলতে গৈ ফ্ৰী ফায়াৰ খেলিব। নেখেলোঁ। চৰকাৰে যেতিয়ালৈকে শিক্ষকসকলক ফ্ৰী মোবাইল নিদিয়ে তেতিয়ালৈকে মই ফ্ৰী ফায়াৰ নেখেলোঁ। চৰকাৰে আমাৰ শিক্ষকসকলক ফ্ৰীকৈ মোবাইল দিবই লাগিব। লাগিলে আমি আন্দোলন কৰিম। তই থাক ইয়াতে পৰি, মই যাওঁ। দেখিলে নহয় ৰাইজ, আপোনালোকে পাৰিলে আপোনালোকে চৰকাৰক জনাব যে শিক্ষকসকলক একোটাকৈ এণ্ড্ৰইড মোবাইল দিয়া যাওক। তেতিয়াহে আমাৰ দৰে ল'ৰা ছোৱালীবোৰে শান্তিৰে ফ্ৰী ফায়াৰ খেলিব পাৰিব। নহ'লে ছাৰহঁতে ফ্ৰী ফায়াৰ খেলিবলৈ নাপায়, হিংসাতে আমাক মাৰিয়ে থাকিব। হেল্ল' বন্ধুসকল, এইটো আমাৰ নিউজ চেনেলৰ নিউ ভিডিঅ', অৰ্থাৎ ফাৰ্ষ্ট ভিডিঅ'। সেয়েহে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আকৌ। বাই, নেক্সট ভিডিঅ'ত লগ পাম।